সকলোকে পৰিৰুচি চেনেলত মই পৰিণীতে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া সন্ধ্যা 6 বাজি গৈছে আৰু মই ধূপ ধূনা জ্বলাই অকণমান বহিছোঁহি আৰু এইখিনি সময়ত আচলতে একাপ চাহৰ খুবেই প্ৰয়োজন নহয়নে বাৰু? কিন্তু আজি যিহেতু ইমান বেছি গৰম গতিকে মোৰ চাহ খোৱাৰ ইচ্ছা নাই, এগিলাচ জুচ খাম বুলি ভাবিছোঁ। আৰু ঘৰত যিহেতু ডালিম আনি থোৱা আছে, ডালিমৰ জুচকে বনাম আৰু মই কেনেকৈ ডালিমৰ জুচ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এনেকৈ যদি খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। কিন্তু ডালিমৰ চৰ্বতৰ বাবে আমাক লাগিব ডালিম আৰু মই 2টা ডালিমৰ গুটিখিনি এনেদৰে উলিয়াই লৈছোঁ। সোৱাদ অনুসৰি চেনি, সোৱাদ অনুসৰি নিমখ, নেমু ৰস অকণমান, ক'লা নিমখ অকণমান আৰু যদি বিচাৰে বৰফৰ টুকুৰা 2টামানো দিব পাৰে। তাৰপাছত এনেদৰে এটা মিক্সাৰ জাৰত ডালিমৰ গুটি, সোৱাদ অনুসৰি নিমখ, সোৱাদ অনুসৰি চেনি আৰু নেমু ৰস একেলগে গ্ৰাইণ্ড কৰি ল'ব। তাৰপাছত এখন চেকনিৰ সহায়েৰে এটা পাত্ৰত ডালিমৰ জুচখিনি চেকি ল'ব আৰু দেখিব অতি কম সময়তে আমাৰ ডালিমৰ জুচ ৰেডি। এতিয়া চাওকচোন ডালিমৰ জুচখিনিৰ ৰংটো যিমান ধুনীয়া, আচলতে খাবলৈ সিমানেই সোৱাদ লগা। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।